দেশৰ ৭৫তম স্বাধীনতা দিৱসটি আজি সমগ্ৰ দেশৰ লগতে কালুগাঁৱৰ বিভিন্ন প্ৰাংগণত উদযাপন কৰা হয়। বিগত কেইবাবছৰো সংকোচভাৱে উদযাপন কৰা স্বাধীনতা দিৱসটি আজি সকলো অনুষ্ঠান প্ৰতিষ্ঠানে অতি আনন্দভাৱে উদযাপন কৰা পৰিলক্ষিত হয়। কালুগাঁওস্থিত ভাৰত স্কাউট এণ্ড গাইডছৰ শিৱসাগৰ জিলা সমিতিৰ কাৰ্যালয়ত পুৱা তিৰংগা পতাকা উত্তোলন কৰে ক্লাব মাষ্টাৰ ৰাতুল নেওগে। ইয়াৰ সমান্তৰালভাৱে হলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যক্ষ মনোমোহন দেৱনাথ আৰু শিৱসাগৰ ছোৱালী কলেজত অধ্যক্ষ বৌধিন মিশ্ৰই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। দেশৰো আৰ্হি ল'ব লাগিব। তেনেকৈ আৰ্হি লৈ পিনি আমি আগবাঢ়িছোঁ। আমি খেলৰ ক্ষেত্ৰতে বা অন্য সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতেই হওক বা যিকোনো ক্ষেত্ৰতে নহওক লাগিলে আমি অইন দেশৰো আৰ্হি ল'ব লাগিব। আমি দেখিছোঁ এতিয়া খেলৰ ক্ষেত্ৰতে আমাৰ ভাৰতবৰ্ষ এতিয়াও বহুত পিছ পৰি আছে তাৰমানে যিখন বিদেশী ৰাষ্ট্ৰ দেখিছোঁ সেইখন এতিয়া খেলৰ জগতে বিশেষকৈ ইমানেই আগবাঢ়ি গৈছে মানে ভাবিবলৈ চিন্তা নাই। সেইকাৰণে আমি ভাৰতবাসীক বা অসমবাসীক আমি অনুৰোধ জনাইছোঁ যাতে আমি তেওঁলোকৰো কিছুমান আৰ্হি লৈ পিনি আমাৰ শিক্ষা যদি কিবা গণ্ডগোল আছে, আমাৰ শিক্ষা পদ্ধতিত যদি কিবা গণ্ডগোল আছে সেইখিনি আমি আগবঢ়াই ইয়াৰ লগতে আমি এনেকুৱা অনুষ্ঠানৰ যোগেদি আমি যিসকল উঠি অহা প্ৰজন্মক আমি সেই কথাটো শিকাব লাগিব। পঁয়সত্তৰ সংখ্যক স্বাধীনতা দিৱসত শিৱসাগৰ ছোৱালী কলেজৰ পতাকাস্থলীত উপস্থিত মোৰ প্ৰিয় সহকৰ্মীসকল, কাৰ্যালয়ৰ বন্ধুসকল আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল আটাইকে মই আজি স্বাধীনতা দিৱসৰ শুভকামনা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আটায়ে স্বাধীন ভাৰতত জন্ম লৈছোঁ। পৰাধীনতা কি আমি তাক উপলব্ধি কৰিবলৈ নাপালোঁ, কিন্তু আমাৰ পূৰ্বজসকলে এই পৰাধীনতাৰ জ্বালা যন্ত্ৰণা ভোগ কৰিলে।